বন্ধুসকল আজি আমি আহিছোঁ বন্ধু এজনৰ ঘৰত ধেমাজি জুন কাৰেঙত মই আৰু টুকুদা যোৱা 30 তাৰিখে ডিব্ৰুগড়ৰ পৰা আপোনাৰ অৰুণাচলৰ 28 নং পাঞ্জাৱ ৰেজিমেণ্টত আমি ফুটবল টিম এটা চিলেকশ্যন কৰিবলৈ গৈছিলোঁ আৰ্মিয়ে টিম সিহঁতৰ আৰ্মিৰ মাজতে গেম হ'ব তাত আমাক ডিব্ৰুগড়ৰ পৰা কণ্টেক্ট কৰিছিল আমি তাত চিলেকশ্যন কৰি দিলোঁ তাৰপিছত তাত দুদিন থকাৰ পিছত আজি অলপ এনেই লগৰ পালোঁ সঞ্জয়ক ফোন কৰিলোঁ সঞ্জয়ৰ লগত কথা পাতিলোঁ সঞ্জয় তাৰপিছত ইয়াত সঞ্জয়ৰ কোচিঙো আছে জুন কাৰেঙত কোচিং চেণ্টাৰত আছিলে সি তাতে আমি লগ কৰি তাৰ লগৰ ষ্টুডেণ্ট দুজনে আৰু লগৰ এজন গৈ আমাক লৈ আনিলে দুইজনকে আপোনাৰ আৰ্মি কেম্পৰ পৰা তাত আহি আজি আছোঁহি এই জুন কাৰেঙৰ লগৰ এজনৰ ঘৰত ভাল লাগিছে আজি ইয়াতে কটাম তাৰপিছত কাইলৈ ঘৰলৈ যাম আৰু আজি স্পেচিয়েল আছে আমাৰ কাৰণে আপোনালোকক দেখুৱাম লগৰজন বড়ো হয় আৰু মই কছাৰী সোণাল কছাৰী এইফালে বড়ো কছাৰী সোণাল কছাৰী এইফালে বড়ো কছাৰী আৰু আজি আৰু টিপটপকৈ লগৰ ঘৰত এইফালে আছে এইজনে মেইন আমাৰ সঞ্জয় ক'ত গ'ল এই আন্ধাৰত আছে এই সঞ্জয় তাৰপিছত এইবাৰ টুকুৰা বহি আছে ইয়াতে থাকক টুকুৰা আন্ধাৰ হৈছেতো তথাপিতো এতিয়া আৰু স্পেচিয়েল আছে আপোনাৰ এই কেইজনে এই লগৰকেইজনে দি আছে লগৰ ভাইটি সৰু হয় এয়া দি আছে দেখিছে নাই এইটো হাঁহ অঁ টিপটপকৈ আজি দিম বহুত দিনৰ মূৰত খাম হাঁহ দুইটাই লাগি আছে চীনা হাঁহ অঁ এই জুন কাৰেঙৰ এই ভাইটিহঁত আৰু বহুত ভাল দেই ভাইটিহঁত আজি প্ৰথম লগ পাইছোঁ আগতে লগ পাইছোঁ যদিও পাহৰিছোঁ মই তথাপিতো আজি লগ পাই ভাল লাগিছে কি ক'ম লম্বুকতো মই আগতে লগ পাইছোঁ আগতে লগ পাইছোঁ আচলতে আন্ধাৰ হৈছে ইয়াত আন্ধাৰ কাৰণে এতিয়া পোহৰো নাই কাৰণে অলপ তেনেকৈ আৰু দেখা যায় ভিতৰৰ পৰা ন কিয়নি হ'ল আমাৰ বেটিয়া হাই বুলি কোৱা হাই বৰতে গ'ল ভিতৰলৈ গ'ল চাফা কৰি আছে এতিয়া বৰ্তমান লাষ্ট কিছু মানুহ দেখাবলৈ দিয়া নাই হেৰি কিটো অঁ বৰুৱা মেইন মালিকটো এইটো এইবিলাক আছে এতিয়াই দেখিছোঁ মই আমাৰ চেকেটি চাপ এতিয়া চেকেটি চাব ঘৰতে আছোঁ আমি আৰু ঐ চন্তু চলা চলি আছে নেকি নাম্বাৰ আছে না কামোৰ এটা দিম ফোন কৰিলে জানি ভাই বুলি আমাৰ পাৰ্টি আৰম্ভ হৈছে হাঁহ মাংস পাৰ্টি চাওক চলি আছে এইটো চলি আছে আৰু এইফালে চলি আছে এইকেইটা পাৰ্টি চলিছে আৰু এইফালে চলিছে চলি আছে এইফালে চবে খাই আছে এইটো আপোনাৰ ঘৰ চাউলে বনোৱা সাজটো খাইছে আচলতে এইটো চাউলৰ আৰু এইটো কোনো হেৰি নকয় প্ৰব্লেম নিদিয়ে
চলি আছে মজা ফূৰ্তি কৰিব লাগে খাব লাগে সঞ্জয় পূৰা একটা কৈছে দেখিছে খাওক 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 এনজয় পূৰা আজি ইমান দিনৰ মূৰত লগ পাইছোঁ আৰু খাব লাগে হয় নাই বাৰু এইটো দিছোঁ বহুত দিনৰ মূৰত খাইছোঁ দেখিছে দেখিছে আমাৰ খানা আহি গ'ল এতিয়া পাতিহাঁহ আছিলে আৰু এতিয়া এয়া মাছ আৰু দালি নেমু আৰু এই লম্বু এইটো এইফালে সঞ্জয় বহি থকা মানুহ এই ভাত বেছি দিলি মোক ভাত বহুত দি দিছে এই ভাত বেছি দিছে মোক নোৱাৰি নোৱাৰি আৰু এই ভাত দিছে বহুত আৰু এইফালে আমাৰ টুকু ভাইটি আহিছে কোন কোন টুকু ভাইটি আহিছো মানে বহুত দিনৰ মূৰত পাইছোঁ বন্ধুসকলত আৰু লগতে যে বহি ভাত খাইছোঁ আজি ইমান কপালখন মানে আমাৰ মিলি যায় বহুত দিন আজি কেইবছৰ পিছত লগ পাইছোঁ আমি সঞ্জয় কেইবছৰ 6 year ক'ত গ'লি তই মোক দেখি পোৱা নাই তোক 6 year 6 বছৰ পাছত আমি লগ পাইছোঁ আমি 6 বছৰ পাছত লগ পাইছোঁ সঞ্জয় তাৰপিছত আৰু আমাৰ এইফালে এই মোৰ আছিলে ষ্টুডেণ্ট আছিলে সিহঁতকো আজি কেইবছৰ আজি তহঁতক কেইবছৰ পিছত লগ পাইছোঁ 10তো হ'লেই চাগে যেন পাইছোঁ মই নাই ন হ'ল 10 বছৰমানৰ পাছত লগ পাইছোঁ 10 নহয় 14 মানৰ হ'বলে 7 বছৰমানৰ পাছত লগ পাইছোঁ আমি তাকে সেই কি কপাল চাওক আজি বহি লগত ভাত খাবলৈ সুবিধাটো মিলিছে লম্বু এই লম্বুৰ লগত লম্বু এইটো 3-4 বছৰ হৈ গ'ল নেকি 3-4 বছৰ ন একেই আমাৰ এইফালে ছেক্ৰেটাৰী আছে আৰু টুকুদা আৰু আমাৰ এইফালে আছে এইটো এটা পেটুৱাটো এইটো কি ক'ম আৰু আৰু এইফালে আছে আমাৰ গাৰু ভাইটি আৰু এইকেইটা দুটা আছে এই পানী বিলাই আছে আমাৰ ল'ৰাটো ঠিক আছে দেউতা খালে মায়ে পাছত খাব আৰু দেউতা মাতা আছে আপুনি আহক খাওঁ পিছত খাম কেলে ভাত দিব লাগে না এতিয়া জোতা হাতত কেনেকুৱা দিম আৰে মাকেহে দিব বেলেগে নিদিয়ে নহয় গোটেইখিনি চব খাব পাৰে মিঠাই পিঠাই চব দি দিব মাকে কৈছে জোঠা বোলে কেনেকৈ আমি এনেকৈ খাব পাৰোঁ আমি পিছত খাম কৈছে কি কয় তোমরা ঠিক আছে আমি খাওঁ তেনে ন খাওঁ দেই আমাৰ আমি ধৰিব পাৰোঁ আৰু আমি ধৰক খাইলো দেই ইনো ভোক লাগিছে খাইছে যাবলৈ ওলালোঁ ঘৰলৈ ৰাতি অহা ৰাতি মানে দিনতে পোৱাহি পাছবেলা টাইমটো তাৰপিছত ইয়ালৈ আহিলোঁ লগৰটো ইয়ালৈ আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ কেইটা বাজিলে এতিয়া 1:30 বাজিলে 4টামান বজাত 4:30মান বজাত ঘৰত পামগৈ বহুত সময় হ'ল আজি আৰু ঘৰত কামো আছে তেনেকৈ ন বেগটো লৈ ল'লোঁ ন এইটো চিন ৰাখিব লাগিব ভাল লাগিলে ইয়াত থাকি বহুত ভাল লাগিলে দেই এতিয়া বহুত ভাল লাগিলে থাকি একদম নিজৰ নিচিনা থাকিলোঁ ভাল লাগিলে দেই এইজনে লগৰ দেউতাক আৰু এইফালে হ'ল লাষ্ট কৰি অলপ দেই মা তাকে আমি গৈ থাকোঁ একদম বেয়া চেয়া নাপাব দেই দাইটোক নধৰিব আৰু ডিব্ৰুগড় গ'লে কিবা অসুবিধা হ'লে ফোন কৰিব কি বুলি কয় এই নাম্বাৰটো আছে ল'ৰাটোৰ ওচৰত গম পাইছে তেওঁ সোমাই আহিব পাৰিব এইজনে লগৰজন ইয়াৰ ঘৰতে আছিলোঁ তাকে এতিয়া ওলালোঁ জোতাযোৰ পিন্ধোঁ বহুত গৰম পৰিছে কি বতাহ এজাক দি আছে ভাল লাগিছে লম্বু
যি হওক ভাল লাগিলে আৰু এৰি যাবলৈ মন নাই ভাল লাগিলে এৰি দিবলৈ মন নাছিলে বাৰু ইন্দ্ৰদাক হ'লেও কি কৰিম আৰু সময়টো অসুবিধা এয়া সেইটো আৰু এনেও আহিমেই বাৰু এইখিনিতে লগ পাম নেক্সট টাইম ফোন কৰিম কিন্তু বহুত ভাল লাগিলো ইয়াত আহিলে আমাৰ লগত অকণমান হ'লেও টাইম বেষ্ট কৰি দিলে আৰু ভাল লাগিলে ডিব্ৰুগড় যাবি যদি হেৰি কিন্তু যোৱা গ'লে আগদিনাখন ফোন কৰিবি ফোন কৰিম যোনদিনাখন যাবি সেইদিনাখন ফোন নকৰিবি খালি ঠিক আছে সেইদিনাখন হ'লে মোক নেপাব বাৰু কেলৈ আগদিনা ফোন কৰিলে মই গম পাম ডিব্ৰুগড় গৈ থাকোঁ এতিয়া গ'লে ফোন কৰিম আৰু লগ কৰিম ফুৰিম তাকে আৰু ন ঠিক আছে ভাল লাগিল দেই সঁচাকৈ মাত খান লগাই যাব লাগিব ন হেৰি আমাৰ ক'ত গ'ল মিচিককৈ হাঁহি দিয়ক এটা হাঁহি দিয়ক ধুনীয়াকৈ হাঁহি আছে ন মজাং যাওঁ দেই একদম বেয়া চেয়া নাপাবা বহুত কষ্ট দিলোঁ দেই মনত থাকিবনে ল'ৰাটো সৰুতে লগ পোৱাটো ইয়াক এতিয়া ডাঙৰ হ'ল ধৰিব পৰা নাই 7 বছৰ হ'লগৈ সেই তেনেকুৱাই কিবা লগ পাইছোঁ বহুত তাকে দাদা বেয়া চেয়া নাপাব দেই দাদা গৈ থাকোঁ যাওঁ দেই দাদা যাম দেই ওলাই আহিলোঁ অলপ হ'লেও মনটো বেয়া লাগিছে আকৌ লগ পাম মই আহিমেই এইটোৱে লগৰটো এইটোৱে পেটুৱাটো যা দেই উপায় নাই গৈ থাকোঁ যাবতো লাগিবই ঘৰলৈ দেই এইটোতো লগ পামেই ফোন চোন কৰি থাকিম সোনকালে বিয়াখন পাতিবি ঠিক আছে গৈ থাকোঁ বাই একেবাৰে গৈ থাকোঁ ঘৰলৈ এই থ'ব যায় আমাৰ লগৰকেইটা থ'ব যায় বেয়া লাগিছে মনটো দেই বহুত লগ পাম ন আকৌ লগ পাম এদিনলৈ সোনকালে লগ পাম